নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল আস্থা সৰ্বসকলকে স্বাগত জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে শাওণ মাহৰ 4 তাৰিখ, ইংৰাজী জুলাই মাহৰ 20 তাৰিখ শনিবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:47 গৈ 2 ছেকেণ্ডত। সূৰ্যাস্ত হ'ব আবেলি 6:14 গৈ 6 ছেকেণ্ডত। আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি। আজি নক্ষত্ৰ হৈছে পূৰ্বাষাঢ়া নক্ষত্ৰ। যোগ হৈছে বৈদিতি যোগ। দণ্ড হৈছে আজি কৰণ হৈছে গড়কৰণ। আজি শিশুৰ জন্ম হ'লে ধনুৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ হ'ব, মনুষ্য গণ হ'ব, গন্ধৰ্ব অস্থি হ'ব, বৰুণ যোগ হ'ব, অস্তুতৰী বৃহস্পতি দশা, বিংশোত্তৰী শুক্ৰ দশা হ'ব। আজি ছোৱালীৰ আদ্য ঋতু হ'লে 3মহীয়া প্ৰতিহীনা যোগ পাব, মতান্তৰে 7 দিনীয়া শুভগা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে 1 পদ দুখ পাব। আজি পশ্চিম দিশত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম একো নাই। আজি মাটিমাহ আৰু মাছ মাংস খোৱা নিষেধ। আজি সত্যনাৰায়ণ ব্ৰত আছে। যিসকল জাতক জাতিকাই সত্যনাৰায়ণ পূজা পাতিব ইচ্ছা কৰে বা ব্ৰত ৰাখিব ইচ্ছা কৰে ৰাখিব পাৰে। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি যদি চোৱা যায়, সঞ্চয়ী মনোভাৱ বাঢ়িব আজি। লগতে কিছু সৰু সুৰা বেমাৰ আজাৰৰ যোগ দেখা যায়। আৰু যদি চোৱা যায় কিছু উদ্বেগ, শোক ভাৱ, ভয় ভাৱ ইত্যাদি থাকিব। ধন টকা পইচাৰ কাৰণে কিছু সঞ্চয় কৰাৰ পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ কিছু উন্নতি হ'ব। কৰ্মত সৰু সুৰা খেলি মেলি হ'ব পাৰে। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। প্ৰেমত আনন্দৰ যোগ। বিদ্যাত মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে ৰঙা ৰং, শুভ অংক হৈছে 9। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ শুভ বুদ্ধি উদয় হ'ব। যিকোনো ঠাইত আজি সৰু সুৰা ভ্ৰমণ যোগ দেখা যায়। কিন্তু নেত্ৰপীড়া, চকুৰ অলপ অসুখ হ'ব পাৰে, ভয়ভাৱ থাকিব। আঘাতপ্ৰাপ্তি হোৱা যোগ দেখা যায়। কৰ্মত সুনাম কঢ়িয়াই আনিব পাৰিব। পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব। ধনস্থানত মধ্যম ফল লাভ কৰিব। স্বাস্থ্যৰ কিছু উন্নতি হ'ব। বিদ্যাত শুভ ফল লাভ কৰিব। প্ৰেমত মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে বগা ৰং, শুভ অংক হৈছে 2। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি মনত এলাহ ভাৱ বাঢ়িব। কাম কৰিবলৈ মন নাযাব। সৰু সুৰা শোক হ'ব পাৰে, কিন্তু আনৰ পৰা সন্মান লাভ কৰিব। উত্তম স্ত্ৰী লাভ কৰিব। যান বাহন যোগ দেখা যায়। গৃহ সুখ লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। কৰ্মত শুভ ফল লাভ কৰিব। স্বাস্থ্যৰ কিছু অসুখ থাকিব যদিও প্ৰতিকাৰ কৰিলে ঠিক হ'ব। ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। প্ৰেমত শুভ ফল লাভ কৰিব। বিদ্যাত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে সেউজীয়া ৰং, শুভ অংক হৈছে 6। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি সমস্যা বৃদ্ধি হোৱা যোগ দেখা যায়। কিছু সমস্যা বাঢ়িব, গতিকে সৰু সুৰা ৰোগ হোৱা দেখা যায়। শত্ৰু বৃদ্ধি হোৱা যোগ দেখা যায়। কিন্তু ধন লাভৰ যোগ আছে। কৰ্মত মধ্যম ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত অলপ খেলি মেলি যোগ দেখা যায়। বিদ্যাত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে গোলাপী ৰং, শুভ অংক হৈছে 1। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি বন্ধুৰ দ্বাৰা কিছু ক্ষতি হোৱা যোগ দেখা যায়। কিছু শত্ৰু বৃদ্ধি হোৱা যোগ দেখা যায়। ধন টকা পইচাৰ ক্ষেত্ৰত কিছু অভাৱ যোগো থাকিব, গতিকে কিছু ভালকৈ চলিব। ভ্ৰমণত কিছু কষ্ট হোৱা যোগ দেখা যায়। বিপৰ্যয় হ'ব পাৰে, গতিকে সৰু সুৰা ৰোগ হোৱা যোগ দেখা যায়। সুখ, অৰ্থকষ্ট, ভাগ্যত কিছু অশুভ। কৰ্মত কিছু অশান্তি হ'ব পাৰে। পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব। স্বাস্থ্যত মধ্যম ফল লাভ কৰিব। বিদ্যাত শুভ ফল লাভ কৰিব। প্ৰেমত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ অংক হৈছে 4। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি কৌশল আয়ত্ব কৰিব। যিকোনো ঠাইত গ'লে আপুনি শুভ ফল লাভ কৰিব। সৰু সুৰা ভ্ৰমণ যোগ দেখা যায়। কিন্তু পেটৰ অলপ গণ্ডগোল হ'ব পাৰে, উদৰ পীড়া, ৰাজভয় হ'ব পাৰে, কিছু বিশ্বাসহানি হ'ব পাৰে, গতিকে কিছু সাৱধান থাকিব। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব।
বিদ্যাত আনন্দ লাভ কৰিব প্ৰেমত হ'ব ফল লাভ কৰিব শুভ ৰং হৈছে ৰঙা ৰং শুভ সংখ্যা হৈছে 2 এতিয়া আইছো তুলা ৰাশি জাতক জাতিকাসকল আজি ৰাজহুৱা কামত ব্যস্ত থাকিব আৰু যিকোনো প্ৰতিযোগিতামূলক কাৰ্যত আগবাঢ়িলে শুভ ফল লাভ কৰিব আজি যদি চোৱা যায় সৎ বন্ধু লাভ আছে উত্তম স্ত্ৰী লাভ হ'ব ধন লাভৰ যোগ দেখা যায় স্বাস্থ্যৰ উন্নতি হ'ব কৰ্মপ্ৰাপ্তি যোগ দেখা যায় পাৰিবাৰিক দিশত অতি শুভ প্ৰেমত কিছু মনোমালিন্য হোৱা যোগ দেখা যায় বিদ্যাত শুভ ফল লাভ কৰিব শুভ ৰং হৈছে কমলা ৰং শুভ সংখ্যা হৈছে 1 এতিয়া আইছো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ কিছু উন্নতি হ'ব যিসকলৰ সৰু সুৰা বা বেমাৰ আজাৰ হৈ আছে তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি হোৱা যোগ দেখা যায় আনৰ পৰা ধন মান লাভ কৰিব কিছু সন্মান হানি হ'ব পাৰে কিছু বাধা বিঘিনিও আছে গতিকে কিছু সাৱধানে চলিব পাৰিবাৰিক দিশত অতি শুভ স্বাস্থ্যৰ কিছু হ'ব বুলি কৈছো আগতে ধন লাভৰ যোগ দেখা যায় প্ৰেমত আনন্দ যোগ বিদ্যাত মধ্যম ফল লাভ কৰিব শুভ ৰং হৈছে হালধীয়া ৰং শুভ সংখ্যা হৈছে 6 এতিয়া আইছো ধনুৰাশি জাতক জাতিকাসকলৰ বুদ্ধিৰ তীব্ৰতা বৃদ্ধি হ'ব উত্তম বস্ত্ৰ লাভ হোৱা যোগ দেখা যায় সন্মান লাভ হ'ব দৈহিক কিছু সৰু সুৰা বেমাৰ আজাৰ হোৱা যোগ দেখা যায় ভোগ লাভ কৰিব সুখ আদি লাভৰ যোগ দেখা যায় ধন প্ৰাপ্তিৰ যোগ কৰ্মত শুভ ফল লাভ কৰিব যদিও সৰু সুৰা খেলিমেলি আছে তথাপিও কিন্তু শুভ ফল লাভ কৰিব পাৰিবাৰিক দিশত আনন্দ যোগ প্ৰেমত শুভ ফল লাভ কৰিব বিদ্যাত অতি শুভ শুভ ৰং হৈছে হালধীয়া ৰং শুভ সংখ্যা হৈছে 9 এতিয়া আইছো মকৰ ৰাশিৰ জাতক জাতিকাসকল আজি সাহিত্য সেৱা আগবঢ়াব যিকোনো ঠাইত গ'লে আদৰণি সন্মান লাভ কৰিব আনৰ পৰা সন্মান প্ৰাপ্তি হ'ব কিন্তু সৰু সুৰা আত্মীয় বিৰোধ হোৱা যোগ দেখা যায় আত্মীয়ৰ পৰা সৰু সৰু বিৰোধ হ'ব পাৰে পাৰিবাৰিক দিশত বহুত শুভ নহয় কৰ্মত শুভ ফল লাভ কৰিব প্ৰেমত আনন্দ লাভ কৰিব বিদ্যাত শুভ ফল লাভ কৰিব শুভ ৰং হৈছে কমলা ৰং শুভ সংখ্যা হৈছে 1 এতিয়া আইছো কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আত্মীয় স্বজন আগমন ঘটাৰ যোগ দেখা যায় আজি সৎ বন্ধু লাভ হোৱা যোগ দেখা যায় কিছু কাৰ্য সিদ্ধি হ'ব সুখ লাভ হ'ব সৌভাগ্য সন্মান লাভ হোৱা যোগ দেখা যায় কৰ্মত শুভ ফল লাভ কৰিব পাৰিবাৰিক দিশত অতি শুভ প্ৰেমত আনন্দৰ যোগ স্বাস্থ্যৰ কিছু উন্নতি হোৱা যোগ দেখা যায় ধন প্ৰাপ্তি হ'ব বিদ্যাত শুভ ফল লাভ কৰিব শুভ ৰং হৈছে নীলা ৰং শুভ সংখ্যা হৈছে 1 এতিয়া আইছো মীন ৰাশি জাতক জাতিকাসকলৰ আজি ভ্ৰমণৰ যোগাযোগ হোৱা যোগ আছে অৰ্থ লাভৰ যোগ দেখা যায় পদোন্নতি হ'ব কাৰ্য সিদ্ধি হ'ব আনৰ পৰা সন্মান লাভ হোৱা যোগ দেখা যায় পাৰিবাৰিক দিশত অতি শুভ স্বাস্থ্যত শুভ ফল লাভ কৰিব কৰ্মত সুনাম কঢ়িয়াই আনিব ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ বিদ্যাত আনন্দ লাভ কৰিব শুভ ৰং হৈছে হালধীয়া ৰং শুভ সংখ্যা হৈছে 4 যিসকল জাতক জাতিকাই মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থব আপোনালোকে দৈনিক ৰাশিফল আৰু দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ